আমি বহুতে মানসিক অশান্তিত থাকোঁ। আমি ভাবোঁ যে আল্লাহ তালাই কিয় ইমান কষ্ট দিয়ে, কিন্তু এটা কথা সদায় মনত ৰাখিবা, কষ্টৰ পিছতহে সুখ ৰাখিছে। মুখ ভৰ্তি পিম্পলছ লৈ যি প্ৰেমিকাৰ লগত কোনো সংকোচবিহীনভাৱে দেখা কৰিব পৰা যায়, সেয়া সঁচা প্ৰেমিক। পকেটত টকা নাথাকিলেও যি প্ৰেমিকাৰ লগত কোনো সংকোচবিহীনভাৱে দেখা কৰিব পৰা যায়, সেইজন সঁচা প্ৰেমিকা। দামী ৰেষ্টুৰেণ্টত বহি কিয় সময় কটাব লাগিব? ৰাস্তাৰ কাষেদি খোজকাঢ়িও দেখোন বহু সময় পাৰ কৰিব পৰা যায়। প্ৰেমিকাৰ লগত দেখা কৰাৰ আগতে ফেচিয়েল কৰি স্কিনখন চকমকীয়া কৰিবই লাগিব নেকি? মুখ ভৰ্তি পিম্পলছ আৰু দাগ লৈও কাৰোবাৰ জীৱনত সুন্দৰ নাৰী হোৱা যায়। প্ৰেমিক প্ৰেমিকা হোৱাটো ইমান সহজ নহয়, যাৰ লগত নিজকে মিলাই ল'ব পাৰি, যাৰ ওচৰত নিজকে স্পেচিয়েল ভাবি পৰা যায়, সেয়া সঁচা প্ৰেমিক প্ৰেমিকাৰ পৰিচয়। যিয়ে গুচি গৈছে তাকতো ইমান মনত ৰখাৰ প্ৰয়োজন নাই, যিয়ে লগত আছে তাক ইমান যত্নৰে ৰাখা যাতে গুচি নাযায়। অতীত কেতিয়াও বৰ্তমানক শান্তি দিব নোৱাৰে, তেন্তে মানুহ কেতিয়াও অতীতক মনত কৰি কষ্ট নাপাল হয়। যিয়ে অতীত হৈ গৈছে সি আৰু কেতিয়াও তোমাৰ বৰ্তমান হোৱাৰ যোগ্যতা নাৰাখে। যাৰ যোগ্যতা বৰ্তমানত হোৱা নাই, সি ভৱিষ্যততো তোমাৰ যোগ্যতা নহ'ল হয়। গুচি যোৱা মানুহজনৰ বাবে কষ্ট পোৱা মানে হ'ল বৰ্তমান মানুহজনক কষ্ট দিয়া। যিয়ে গুচি গৈছে সি যিমানে ভাল নাথাকক কিয় বৰ্তমানৰ ওচৰত তুচ্ছ। যিয়ে বৰ্তমানত আছে সি তোমাৰ অতীত আৰু সকলো জানিয়ে তোমাৰ লগত আছে। যোৱাকালিৰ দিনটো যিমানে ভাল আছিল যদিও আজিৰ দিনটোতকৈ অলপ হ'লেও মূল্যহীন। আজি যিমানে ভাল গ'ল যদিও অহাকালি দিনটোৰ ওচৰত তুচ্ছ। ঠিক মানুহৰ ক্ষেত্ৰতো ছেম। তোমাৰ সম্পৰ্কৰ মানুহজনৰ লগত ভালকৈ থাকিবলৈ হ'লে অতীতৰ কাৰোবাক আশ্ৰয় নিদিবা। অতীতত যিমানে ভাল নাছিল কিয় সেইটো পাহৰি যোৱাটোহে শ্ৰেষ্ঠ। বুদ্ধিমান মানুহবোৰ কেতিয়াও অতীত লৈ পৰি নাথাকে, সিহঁতৰ ওচৰত বৰ্তমান আৰু ভৱিষ্যত। তোমাৰ জীৱনত এতিয়া যি আছে তাক ইমানে ভাল পোৱা, ইমানে যত্ন লোৱা যাতে কেতিয়াও অতীত হৈ নাযায়। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ এটা কমেণ্ট কৰি দিব। চ' সকলোকে ধন্যবাদ।